নমস্কাৰ মই ফ্ৰেংকি বৰুৱা নমস্কাৰ মই মুন্মি কলিতা আৰু আপোনালোকক এটা কথা জনাবলৈ পাই আমি সুখী হৈছোঁ এটা নতুনকৈ পেজ আহিছে সোশ্যাল নেটৱৰ্কিং সাইট ফেচবুকত আৰু পেজটোৰ নাম হৈছে নিখংগ বাহিৰ সুৰ আৰু কেইজনমান আমাৰ সাংস্কৃতিক পথাৰখনক ভাল পোৱা যুৱকে আপোনালোকৰ মাজলৈ নতুন নতুন শিল্পীৰ মনৰ কথা জনাবৰ কাৰণে পেজটো খুলিছে আপোনালোকে পেজটোক আঁকোৱালি লওক আৰু পেজটোৰ মুন্মিয়ে দুখাৰ ক'ব পেজটোৰ লগত জড়িত হৈ থকা সমূহ সদস্যবৃন্দলৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনত তোমালোকে বহুত ধুনীয়া ধুনীয়া কাম কৰি যোৱা ৰাইজৰ মন জয় কৰা তাকে কামনা কৰিছোঁ আৰু নতুন প্ৰজন্মৰ লগত আমি দুইজন সদায় আছোঁ উৎসাহ দিবলৈ প্ৰেৰণা দিবলৈ আৰু আমাৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে গতিকে নিখংগ বাহিৰ সুৰ এটা খুব সুন্দৰ পেজ আৰু নামটো শুনিয়ে ভাল লাগিছে গতিকে তোমালোকক শুভেচ্ছা জনাইছোঁ যাতে পেজটোৱে অধিক সফলতা লাভ কৰে হয় পেজটো সঁচাকৈ আপোনালোকে মনত ৰাখিব নিখংগৰ বাহিৰ সুৰ খুব ধুনীয়া নাম এটা দিছে আৰু মোৰ মৰমৰ অতি মৰমৰ মোৰ ভাইটি জনাৰ্দন আৰু জনাৰ্দনৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন মানে পেজটোৰ লগত জড়িত হৈ থকা সদস্যলৈ আমাৰ দুইজনৰ ফালৰ পৰা সাংঘাতিক মৰম আৰু শুভেচ্ছা জনাইছোঁ আৰু পেজটোৱে অসমৰ ৰাইজৰ মন জয় কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোকে পেজটোক আঁকোৱালি লওক আৰু পেজটোৰ লগত নতুন নতুন তথ্য নতুন নতুন শিল্পীৰ মনৰ কথা জানিবলৈ হ'লে আপোনালোকে পেজটো লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু আপোনালোকে পেজটো আঁকোৱালি লওক ধন্যবাদ নমস্কাৰ